আজি দেখিলোঁ পূব কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলঙৰ বিজেপি সভাপতি আৰু ষ্টেট ST মৰ্চাৰ প্ৰেচিডেণ্ট তেওঁলোকে এটা প্ৰেছ মিট আহ্বান কৰিছে। তাত দেখিলোঁ মই প্ৰথমতে তেওঁলোকক মই ধন্যবাদ দিব লাগিব। মই যোৱাকালি এটা প্ৰেছ ঘৰতেই মই এটা আহ্বান কৰিছিলোঁ প্ৰেছ মিট। তাত মই এটা অনুৰোধ কৰিছিলোঁ যে ছেকশ্যন 3(4)ত অকল ছেকশ্যন 3(4) নহয়, চবত বহুত শুনিছোঁ তেনেকৈ। ছেকশ্যন 3(4)ত বহুতে মোক সহায় কৰিব লাগে বুলি মোক অনুৰোধ কৰিছিলে যে তেওঁলোকে বোলে বহুত অনুৰোধ কৰিছে, তেওঁলোকে যিটো পাবলগীয়া যিটো কম্পেনচেশ্যন তেওঁলোকে পোৱা নাই বুলি ক'লে। সেইকাৰণে মই ক'লোঁ নাই, এইকাৰণে আকৌ তেওঁলোকক মই কৈছিলোঁ যে আপোনালোকে কিমান নাই, বহুত গ'লোঁ, তেনেহ'লে এটা কাম কৰিব, তেনেহ'লে লিগেল হেল্প হয়তো ল'বলগীয়া হ'ব পাৰে, আইনৰ সহায় ল'বলগীয়া হ'ব পাৰে বুলি মই কৈছিলোঁ। এইকাৰণে নোলোৱা আগত তেওঁলোকক মই আপোনালোকৰ প্ৰেছ মিটৰ যোগেদি তেওঁলোকক মই আহ্বান কৰিছিলোঁ যে যিবিলাক পাবলৈ আছে আপোনালোকে তেওঁলোকৰ যিটো কম্পেনচেশ্যন তেওঁলোকক ঘূৰাই দিয়া বুলি মই অনুৰোধ কৰিছিলোঁ। গতিকে আজি তেওঁলোকে ক'লে যে যদি হয় তেনেহ'লে আমাক জনাওক, আমি চব যিমান পাৱনি আছে আমি পাবলৈ আমি ব্যৱস্থা কৰি দিম বুলি ক'লে। তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এটা কথা মই যোৱাকালি মই কৈছিলোঁ, মোৰ জীৱনৰ প্ৰতি এটা ভাবুকি থকাৰ কাৰণে আনে কৈছে মোক, এজন ব্যক্তিয়ে কৈছে মোক যে আপোনাক মানে 3বাৰ মানে হত্যা কৰিবলৈ চুপাৰি দিয়া হৈছে বুলি। গতিকে মই তেখেতক ডাইৰেক্ট মই অভিযোগ তেনেকৈ নিদিওঁ, আকৌ দিয়া নাই মই। এইকাৰণে যদি তেওঁলোকে যিজনে মোক, সেই ব্যক্তিয়ে মোক কৈছিলে, সেই যদি সত্য হৈ যায়, গতিকে মোৰ জীৱনৰ প্ৰতি মোৰ বহুত ডাঙৰ ভাবুকি বুলি মই ক'লোঁ। গতিকে যিকোনো এটা যদি অঘটন হৈ যায় মোৰ জীৱনৰ প্ৰতি আৰু ঘৰৰ সদস্যসকলৰ ভিতৰত যদি অঘটন হৈ যায়, গতিকে দায়িত্ব তেখেতে ল'ব লাগিব বুলি মই এনেকুৱা আপোনালোকৰ প্ৰেছ যোগে মই আপোনালোকৰ প্ৰেছ মাধ্যমত মই অৱগত কৰিছিলোঁ। গতিকে আজি মই দেখিলোঁ তেওঁলোকে এই প্ৰেছ মিট দিয়াটো। তেওঁলোকে ক'লে যদি 1-2 দিনৰ ভিতৰত যদি যোন ব্যক্তিয়ে কৈছে মোক যদি দেখাই দিব নোৱাৰে, বোলে মোক ডিফেমেশ্যন কেছ দিম বুলি ক'লে। ডিফেমেশ্যন কেছ দিম বুলি কোৱা কাৰণে মইতো একো নাই, মইতো যোৱাকালিও ক'লোঁ যে ইনকুৱাৰী হ'ব লাগে, যিজনে কৈছে কথাটো সত্য নে অসত্য। গতিকে মানে এনে মিছা অপবাদ দি, মিছা বদনাম দি সেইটো মোৰ উদ্দেশ্য নহয়। আমাৰ কাৰ্বি আংলঙৰ CM ডাঙৰীয়া যে মিছা অভিযোগ দিয়া মোৰ কোনো উদ্দেশ্য প্ৰণোদিত নহয়। গতিকে সেইটো এটা ইনকুৱাৰী মই বিচাৰিছিলোঁ হওক, কিন্তু তেওঁলোকে ক'লে নাই, আজি 1-2 দিনৰ ভিতৰত যদি তেখেতৰ নাম যদি দিব নোৱাৰে, উল্লেখ কৰিব নোৱাৰে, তেনেহ'লে মোক ডিফেমেশ্যন মানহানি কেছ দিয়া কথা তেওঁলোকে উল্লেখ কৰিছে। গতিকে মই তেওঁলোকক নামটো ক'ব লাগিবনে, মই আদালতত মই দিব লাগিব? সেইটো তেওঁলোকে যদি সোধে লাগে তেওঁলোকক ক'ব লাগে বুলি ক'লে কৈ দিম মই। কিন্তু মই বিচাৰিছোঁ তেওঁলোকক মানে আগতীয়াকৈ জনাটো এই জীৱনৰ প্ৰতি যিজন ব্যক্তিয়ে মোক কৈছে তেওঁৰ জীৱনৰ প্ৰতিও ভাবুকি থাকিব পাৰে, ভাবুকি থাকিব পাৰে। গতিকে মই মহামান্য আদালতত মই এইবোৰ মই দাখিল কৰি, যিজন ব্যক্তিয়ে মোক কৈছে সেইবোৰ মই তাত দাখিল কৰিম। সেইটোৱে মই আপোনালোকৰ যোগেদি মই ক্লেৰিফিকেশ্যনটো মই দিব বিচাৰিছোঁ।